ওয়েলকাম ব্যাক টু মাই চেনেল মনু কুকিং এণ্ড ব্লগ। আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু সম্পূৰ্ণকৈ চাব স্কিপ নকৰি। আজি মই লৈ আহিছোঁ কঁঠাল গুটিৰ সৈতে ডিমৰ কাৰী আৰু কেনেকৈনো বনাই আহকচোন চাওঁ। ইয়াৰ কাৰণে লৈছোঁ বইল ডিম, আলু, পিঁয়াজ আৰু তেজপাত এটা, কঁঠাল গুটি আৰু ডিম আলুখিনি মই বইল কৰি লৈছিলোঁ। এতিয়া কেৰাহীটোত অলপ তেল দিছোঁ, দি পেলাই ডিমখিনি মই অলপ ৰঙাকৈ ভাজি ল'ম আৰু কেঁচাকৈ নিদিওঁ, মই বইল কৰাই মানে কেঁচাকৈ তৰকাৰী দিলে ইমান এটা সোৱাদ নহয়, সেইকাৰণে মই অলপ প্ৰায় ফ্ৰাই কৰি ল'ম ৰঙাকৈ আৰু অলপ সময়ৰ কাৰণে 5 মিনিটৰ কাৰণে গোটেইখিনি ডিম মই ফ্ৰাই কৰি ল'ম। আৰু এনেকৈ কঁঠাল গুটিৰ সৈতে আপোনালোকেও বনাই খাবচোন, বিৰাটেই ভাল লাগে খায়। আৰু এতিয়াতো কঁঠালৰ ছিজনেই, কঁঠাল গুটিৰ সৈতে বনাই খাই চাব। আৰু এনেদৰে মই আজি বনাইছিলোঁ আৰু সেইকাৰণে মই ভিডিঅ'টো আপোনালোকৰ ওচৰত আগবঢ়ালোঁ। আৰু এনেদৰে গোটেইখিনি ডিম মই ভাজি লৈছোঁ আৰু ভাজি গোটেইখিনি ডিম মই এখন প্লেটত গোটেইখিনি উলিয়াই ল'ম। আৰু উলিয়াই লোৱাৰ পিছত এই কেৰাহীটোতে আৰু অলপ তেল দিম, দি পেলাই ইয়াতে পিঁয়াজখিনি কাটি লোৱা পিঁয়াজখিনি, তেজপাতটো দি পেলাই ভালদৰে ৰঙাকৈ মই ভাজি ল'ম। আৰু এইখিনি অলপ তেল বাচি গ'ল আৰু এই তেলখিনিতে আৰু অলপ তেল দি দিম, দি পেলাই গোটেইখিনি পিঁয়াজ তেজপাতখিনি ৰঙাকৈ অলপ ভাজি ল'ম। ভাজি লোৱাৰ পিছত যেতিয়ালৈকে ৰঙাকৈ পিঁয়াজখিনি ভাজি ল'ম তেতিয়া পেষ্ট এটা বনাই ল'ম। পেষ্টটোৰ কাৰণে দিছোঁ জিৰা, ধনিয়া আৰু আদা নহৰু পেষ্ট মোৰ তাত থাকেই, সেইকাৰণে আদা নহৰু পেষ্ট দি দিছোঁ এচামুচ আৰু জলকীয়া 2-3টামান দিছোঁ। আপোনালোকৰ জ্বলা অনুসৰি দিব, আমি জ্বলা খাওঁ কাৰণে অলপ জ্বলাটো বেছিকৈ দিছোঁ, আপোনালোকে হিচাপমতে দিব জ্বলাটো। আৰু দি পেলাই ভালদৰে এটা মিহি পেষ্ট বনাই ল'ম আৰু পেষ্টটো বনাৰ পিছত ৰঙাকৈ ভাজি লোৱা পিঁয়াজখিনি সেই পেষ্টখিনি দি দিম, দি পেলাই ভালদৰে অলপ 5-10 মিনিটৰ কাৰণে ভাজি ল'ম তেলখিনি ওলোৱালৈকে। এতিয়া এইখিনি দেখিছেনে, মিক্সাৰত মই গোটেইখিনি মছলা পেষ্টৰ কাৰণে উলিয়াই লৈছোঁ আৰু উলিয়াই মিহিকৈ পেষ্টটো বনাই লোৱাৰ পিছত এতিয়া ভাজি লোৱা পিঁয়াজখিনিতে দি দিছোঁ, দি পেলাই 5-10 মিনিটৰ কাৰণে অলপ ভাজি ল'ম। তেতিয়া কি হয় জিৰা ধনিয়া গোন্ধটো নোহোৱা হয় আৰু গোন্ধটো থাকিলে এটা জিৰা এটা গন্ধ কৰে, সেইকাৰণে অলপ সময়ৰ কাৰণে কম ষ্টিমত ভাজি ল'ব লাগে। আৰু ইয়াতে দিছোঁ সোৱাদ অনুসৰি নিমখ, হালধি আৰু যদি কালাৰৰ কাৰণে ৰেড চিলি পাউডাৰ দিব বিচাৰে ৰেড চিলি পাউডাৰো দিব পাৰিব। মই জলকীয়া দিয়া হৈছেতো সেইকাৰণে মই দিয়া নাই। আৰু ইয়াতে হালধি দি দিছোঁ, হালধিখিনি দি পেলাই ভালদৰে এইখিনি মিক্স কৰি লৈছোঁ। আৰু মিক্স কৰাৰ পিছত ইয়াতে কঁঠাল গুটিখিনি দি দিম, সিজিব লাগিব যে সেইকাৰণে ইয়াতে কঁঠাল গুটিখিনি দি দিছোঁ, দি পেলাই 5 মিনিটৰ কাৰণে ঢাকনখন লগাই দিম, তেতিয়াই কঁঠাল গুটিখিনি সিজিব। আৰু অলপমান পানী দি দিছোঁ, দি পেলাই 5 মিনিটৰ কাৰণে ঢাকনখন লগাই দিম। এতিয়া ঢাকনখন লগাৰ পিছত এতিয়া দেখিছেনে মছলাখিনিৰ পৰা তেল ওলোৱাব আৰম্ভ কৰিছে। এতিয়া গোটেইখিনি মছলা ভজা হৈ গ'ল আৰু ভজা হোৱাৰ পিছত ভাজি লোৱা ডিমখিনি ইয়াতে দি দিম আৰু দি পেলাই অলপ সময়ৰ কাৰণে ভাজি ল'ম, তেতিয়া ডিমৰ গাত মছলাখিনি ধুনীয়াকৈ লাগিব, সেইকাৰণে ডিমখিনি আগতীয়াকৈ দি দিছোঁ, দি পেলাই অলপ সময়ৰ কাৰণে ভাজি ল'ম। আৰু আলুখিনি অলপ ডাঙৰকৈ কটা আছিলে কাৰণে মই দুফালকৈ কাটি লৈছোঁ। আৰু এইখিনি ডিম কঁঠাল গুটিখিনি ভালদৰে ভজা হৈ গ'ল আৰু ভজা হোৱাৰ পিছত আলুখিনি দি দিছোঁ, বইল আলুখিনি, আৰু দি পেলাই ভালদৰে মিক্স কৰি ল'ম। আৰু ইয়াতে আপোনালোকে গৰম পানী দিব, ঠাণ্ডা পানী নিদিব, গৰম পানীটো দিলে অলপ টেষ্টটো ভাল আহে। আৰু গৰম পানীখিনি দি ভালদৰে মিক্স কৰি ল'ম আৰু মিক্স কৰাৰ পিছত 5 মিনিটৰ কাৰণে উতল আহিবলৈ দিম। আৰু মোৰ চেনেলটো যদি নতুন ভিউৱাৰ্ছ বা ভিডিঅ' প্ৰথম চাইছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল কৰি থ'ব, তেতিয়া আহিবলগীয়া ন'টিফিকেশ্যনবোৰ পাই থাকিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল কৰি থৈছে তেওঁলোকক অশেষ ধন্যবাদ। আৰু এনেকৈয়ে মোক আগুৱাই যাবলৈ সহায় কৰিব, সেয়া আপোনালোকে আশীৰ্বাদ কৰিব যে মই আগবাঢ়ি যাওঁ আৰু এনেকৈয়ে মই ভিডিঅ' দি আপোনালোকৰ ওচৰত আগবঢ়াই যাব পাৰোঁ, আশীৰ্বাদ কৰিব। এতিয়া মই পানীখিনি দি দিলোঁ আৰু গৰম পানীখিনি দি পেলাই ভালদৰে এনেদৰে মিক্স কৰি ল'ম। আৰু
এতিয়া দেখিছে গোটেইখিনি হৈ গ'ল আৰু একেবাৰে শেষত অলপমান নিমখ কমি আছিল কাৰণে নিমখ অকণ দিছোঁ আৰু গৰম মছলা দি পেলাই গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰা বিৰাটেই ভাল লাগে আৰু আপোনালোকে এনেদৰে কঁঠাল গুটিৰ সৈতে ডিমৰ কাৰী বনাই খাবচোন বিৰাটেই ভাল লাগিব।